खुलुमबाय बड'लेण्ड सानखौरां नायगिरि अनसायगिरि रायजो राजा नोंथांमोनखौ बरायनानै लाग्रोबाय। चिरांनि सान्थिपुराव एसटि हारिनि थाखाय आयेनारि मोनथाय सांग्रांथि आरो सुबुं मोनथायनि हाबाफारि। अल आसाम ट्राइबेल स्टुडेन्ट इउनियननि बानजायनायाव चिरां जिल्ला सान्थिपुर गोजौ फरायसालिनि गेवलां फोथाराव ट्राइबेल हारिनि आयेनारि मोनथाय आरो सुबुं मोनथायनि सायाव सान्थिपुर ओनसोलनि गावबुरा आरो रायजो राजाखौ लाना मोनसे सांग्रांथियारि मेल लानाय जायो। बे हाबाफारियावनो गाहाय बुंथिगिरि हिसाबै बाहागो लायो अल आसाम ट्राइबेल स्टुडेन्ट इउनियननि बोसोनगिरि राजु देउरि आरो बनसुनि आफादगिरि बनजित मन्जिल आरो बुंथिगिरि हेमचन्द्र ब्रह्मजों लोगोसे चिरां जिल्ला राभा फरायसा आफादनि आफादगिरि नेहाथारि आरो सान्थिपुर ओनसोलनि मेलेमजिबि आरो गोबां आफादफोरनि दैदेनगिरि बिथांमोनाबो बाहागो लायो। At the very first, at the outset, I thank more jibilak amar All Assam Tribal Student Union office barrier, particularly more president or vice president teketokole amar etai mission eta ase ki ami awareness create koribo lage amongst all the tribals. Ami hetu kane aji etu Santipurot Chirang districtot আমি এট্ৰচিটি এক্টটো আৱেৰনেছ ক্ৰিয়েট কৰাৰ কাৰণে এইটো ইম্পৰ্টেঞ্চটো সেইটো কাৰণে ভাবিছোঁ কেলৈ এট্ৰচিটি এক্টত এটা দফা ৰুল এটা আছে 16 ৰুলত তাতে এটা কমিটি এটা হ'ব লাগিছিলে আণ্ডাৰ দ্য লিডাৰশ্বিপ অৰ দ্য চেয়াৰমেনশ্বিপ অফ দ্য ডেপুটি কমিশ্যনাৰ অফ চিৰাং কিন্তু আজিলৈকে এই কমিটিটো ফৰ্ম হোৱা নাই এই কমিটি ফৰ্ম নোহোৱাৰ কাৰণে আমাৰ যিবিলাক এট্ৰচিটি কেছবিলাক পুলিচে কেতিয়াও এট্ৰচিটি এক্টৰ যিবিলাক ৰিলেভেণ্ট প্ৰভিজনখিনি এফআইআৰত সিহঁতে কেতিয়াও এড নকৰে সেই এড নকৰাৰ কাৰণে আমাৰ মানুহে সদায় ডিপ্ৰাইভ অফ দিয়াৰ জাষ্টিছ নম্বৰ 1 নম্বৰ 2 ইয়াত আমাৰ ফৰেষ্ট ৰাইট এক্টটো টোটেলি ভাইলেট কৰি আছে ট্ৰাইবেল মানুহ হাবি জংঘল বহবাস কৰি আছে ফৰেষ্টত আছে তেখেতসকলৰ অধিকাৰ আছে কিন্তু তেখেতসকলকে সদায় টাৰ্গেট কৰি পেলাই তেখেতসকলকে ইভেকশ্যন কৰাই আছে আমি অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নে সেইটোৱে ডিমাণ্ড কৰিছোঁ ইউ পি পি এল গভৰ্ণমেণ্টক যে আপোনালোকে ট্ৰাইবেল বেলেঞ্চ ব্লকৰ হাইকোৰ্টৰ যিটো ষ্টেণ্ডিং অৰ্ডাৰ সেইটো আপোনালোকে ফুলফিল কৰকচোন আপোনালোকে কমপ্লিটলি ইভেকশ্যন কৰি আমাক দেখাই দিয়ক আমি ৰাইজে আপোনাক খুব ভাল পাম নম্বৰ 1 নম্বৰ 2 ট্ৰাইবেল মানুহবিলাকক হাবি জংঘলত যিসকল মানুহে বসবাস কৰি আছে সিন্স ইনচেপশ্যন ব্ৰিটিছ নাহাৰ আগৰ পৰা তেখেতসকলক আপোনালোকে ইয়ৰ গভৰ্ণমেণ্ট বিজেপি গভৰ্ণমেণ্ট মাটি পতা আপোনালোকে তেখেতসকলক দি দিয়ক আৰু থাৰ্ডলি SP ডাঙৰীয়াক মই হিয়াৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ থ্ৰু ইয়ৰ চেনেল যে ছাৰ এজ এণ্ড ৱেৰ আমাৰ যেতিয়া কেছ যেতিয়া এফআইআৰ আমি লজ কৰোঁ মষ্ট অফ দ্য টাইম কনচাৰ্ণ অফিচ ইনচাৰ্জ OC বা IO জানি বুজি ডেলিবেৰেটলি অৰ ইণ্টেন্সলি এট্ৰচিটি এক্টটো প্ৰভিজনটো সিহঁতি ইনচাৰ্ট নকৰে সেইকাৰণে আমি ডিপ্ৰাইভ হৈ আছোঁ দিয়াৰ ফৰ এজ এণ্ড ৱেন এট্ৰচিটি কেছ আহে থানাত তেতিয়াহ'লে পুলিচ অফিচাৰসকলে এট্ৰচিটি এক্ট প্ৰভিজনটো ইনচাৰ্ট কৰিব লাগে এড কৰিব লাগে আৰু কালপ্ৰিটক সদায় পানিছ দিয়াটো আমি বিচাৰোঁ বিকজ ক্ৰিমিনেল ইজ ক্ৰিমিনেল ল ইজ ল ভেৰি ক্লিয়াৰ ৰুল ক্লিয়াৰ আছে ল ক্লিয়াৰ আছে আৰু আমি ট্ৰাইবেল মানুহ আমাক ন্যায় দিব লাগে ডেটছ অল থেংক ইউ মষ্ট অফ দ্য টাইম কি হয় থানাত যেতিয়া আমি ৱেডাৰ ট্ৰাইবেল নন ট্ৰাইবেল ডেট ইজ নট এ ইছ্যু আমি যেতিয়া এফআইআৰ লজ কৰোঁ থানাত কেতিয়াবা OC থাকে কেতিয়াবা ছেকেণ্ড অফিচাৰ থাকে তেখেতসকলে আমি এজাহাৰ কপিটো এজ পাৰ দ্য CRPC 154 মতে এটা কপি ৰিচিভ কৰি পেলাই ল'ব লাগে এটা আমাক চিল ষ্টাম্প মাৰি দিব লাগে কিন্তু জানি বুজি অসমৰ পুলিচে আমাৰ এই অকৰা অজলা গাঁৱৰ মানুহখিনিক এই কাগজটো দি নিদিয়ে ইট ইজ এ ভাইলেশ্যন অফ দ্য প্ৰচিজাৰ কিন্তু আমি সচেতন নোহোৱাৰ কাৰণে পুলিচ ডিপাৰ্টমেণ্টে এই SI বিলাকে এইটো এটা আনডিউ এডভান্টেজ লয় নম্বৰ 1 নম্বৰ 2 যদি পুলিচে দেৰি কৰে ডিলে কৰে আমি তেতিয়া SPক জনাব পাৰোঁ এইটো প্ৰচিজাৰ এটা আছে আৰু পুলিচে যদি কনচাৰ্ণ অফিচাৰ ইনচাৰ্জে অফিচ ইনচাৰ্জ বা IO বা সাব ইন্সপেক্টৰ যদি কেছটো ৰেজিষ্টাৰ নকৰে তেতিয়াহ'লে এজ পাৰ দ্য CRPC 154 সাব ক্লজ 3 মতে আপুনি CGMত গৈ পেলাই পিটিশ্যন এটা দিব পাৰে ডেট ইজ 2 থাৰ্ডলি আপুনি যদি আমাক এনেকৈ এট্ৰচিটি ক'ৰবাত ঘটনা যদি হিনিয়াছ এট্ৰচিটি অফেন্স যদি ক'ৰবাত যদি অকাৰ হয় তেতিয়াহ'লে আমাৰ ফোন নম্বৰ আমি অলৰেডি টল ফ্ৰী নম্বৰ এটা দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আদাৰৱাইজ কোকৰাঝাৰত মোৰ অফিচ বেৰিয়াৰ ৰাউণ্ড দ্য ক্লক এভেইলেবল আছে আপোনালোকে লৈ ল'ব পাৰে আপোনালোকে আমাক জনাব পাৰে আমি ভলেণ্টিয়াৰলি উইলিংলি আহি পেলাই আপোনালোকক কি পাৰে উইদিন আৱাৰ কেপাচিটি আমি আপোনালোকক নিশ্চয় উই উইল এক্সটেণ্ড আৱাৰ
লিগেল এছিষ্টেণ্টটো আমি কৰিম ডেটছ অল থেংক ইউ